ব্ৰাইটাৰ আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমৰ জনগোষ্ঠী সম্পৰ্কীয় 25টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ আগন্তুক দিনত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া প্ৰশ্নবিলাকলৈ আগবাঢ়োঁ। প্ৰশ্ন নম্বৰ 1। বড়োসকলে কি লিপি ব্যৱহাৰ কৰে? উত্তৰ: দেৱনাগৰী। প্ৰশ্ন নম্বৰ 2। কিমান চনত বড়ো ভাষাক ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ: 2003 চনত। প্ৰশ্ন নম্বৰ 3। ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীৰ মতে বড়ো ভাষাক ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ: 92তম সংশোধনী মতে। প্ৰশ্ন নম্বৰ 4। বড়োসকলৰ প্ৰধান উৎসৱ তিনিটা কি কি? উত্তৰ: বাইশাগু বা বিচু, বাথৌ পূজা আৰু খেৰাই। প্ৰশ্ন নম্বৰ 5। বাগৰুম্বা আৰু মাইগাওনৈ কি? উত্তৰ: বড়ো নৃত্য। প্ৰশ্ন নম্বৰ 6। চিফুং কি? উত্তৰ: বড়োসকলৰ বাঁহীজাতীয় বাদ্যযন্ত্ৰ। প্ৰশ্ন নম্বৰ 7। মিচিংসকলৰ প্ৰধান উৎসৱ কি? উত্তৰ: আলি আই লৃগাং। প্ৰশ্ন নম্বৰ 8। মিচিং জনজাতীয় জীৱনৰ আধাৰত ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা বিখ্যাত উপন্যাসখনৰ নাম কি? উত্তৰ: মিৰি জীয়ৰী। প্ৰশ্ন নম্বৰ 9। কাৰ্বি জনগোষ্ঠীৰ অন্য এটা নাম কি? উত্তৰ: মিকিৰ। প্ৰশ্ন নম্বৰ 10। কাৰ্বিসকলৰ প্ৰধান বসন্ত উৎসৱটো কি? উত্তৰ: ৰংকাৰ। প্ৰশ্ন নম্বৰ 11। কাৰ্বিসকলে মৃতকসকলৰ স্মৃতিত উদযাপন কৰা উৎসৱটোৰ নাম কি? উত্তৰ: চমাংকান। প্ৰশ্ন নম্বৰ 12। কাৰ্বি ভাষাৰ প্ৰথম অভিধানখনৰ নাম কি? উত্তৰ: কাৰ্বি লাম তাছাম। প্ৰশ্ন নম্বৰ 13। প্ৰথম কাৰ্বি অভিধান কাৰ্বি লাম তাছাম কোনে প্ৰণয়ন কৰিছিল? উত্তৰ: 1974 চনত ৰংবং তেৰাঙে। প্ৰশ্ন নম্বৰ 14। ৰাভাসকলৰ প্ৰধান উৎসৱ কি? উত্তৰ: বাইখু। প্ৰশ্ন নম্বৰ 15। ছিংগা কি? উত্তৰ: ৰাভাসকলৰ এবিধ বাদ্যযন্ত্ৰ। প্ৰশ্ন নম্বৰ 16। বিখুৱা কি? উত্তৰ: হাজং জনগোষ্ঠীৰ বসন্ত উৎসৱ। প্ৰশ্ন নম্বৰ 17। দেউৰীসকলৰ প্ৰধান উৎসৱ কি কি? উত্তৰ: বহাগীয় বিচু আৰু মাঘীয় বিচু। প্ৰশ্ন নম্বৰ 18। দেউৰীসকলে কি লিপি ব্যৱহাৰ কৰে? উত্তৰ: অসমীয়া। প্ৰশ্ন নম্বৰ 19। তিৱা জনগোষ্ঠীক অন্য কি নামেৰে জনা যায়? উত্তৰ: লালুং। প্ৰশ্ন নম্বৰ 20। চকলং কি? উত্তৰ: আহোমসকলৰ বিবাহ পদ্ধতি। প্ৰশ্ন নম্বৰ 21। মেডাম মে ফি কেতিয়া উদযাপন কৰা হয়? উত্তৰ: প্ৰতি বছৰে 31 জানুৱাৰীত। প্ৰশ্ন নম্বৰ 22। ঝুমুৰ কি? উত্তৰ: চাহ জনগোষ্ঠীৰ এবিধ নৃত্য। প্ৰশ্ন নম্বৰ 23। মাদল কি? উত্তৰ: চাহ জনগোষ্ঠীৰ এবিধ বাদ্যযন্ত্ৰ। প্ৰশ্ন নম্বৰ 24। চাহ জনগোষ্ঠীৰ প্ৰধান মাংগলিক উৎসৱ দুটা কি কি? উত্তৰ: টুচু পূজা আৰু কৰম পূজা। আজিৰ ভিডিঅ'টোৰ একেবাৰে অন্তিম প্ৰশ্ন নম্বৰ 25। দেউৰীসকলৰ উপাস্য দেৱতা কি? উত্তৰ: কেঁচাই খাতি। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ।